এতিয়া আহা আমি তিনিটা ব্যঞ্জন বৰ্ণৰ সৈতে ক আৰু খ ব্যঞ্জন বৰ্ণটো লগাই যিকেইটা যুক্তাক্ষৰ পালোঁ সেই যুক্তাক্ষৰ কেইটাৰে একোটাকৈ উদাহৰণ পঢ়ি চাওঁ। প্ৰথমতে আমি পঢ়িবলৈ পাইছিলোঁ উঙ যোগ খ উঙয় খয়াংখ। ইয়াৰ এটা উদাহৰণ হ'ব শংখ। ইয়াৰ পিছত আমি পঢ়িবলৈ পাইছিলোঁ মূৰ্ধন্য শ যোগ ক শইকয়চ ক। ইয়াৰ এটা উদাহৰণ হ'ব শুষ্ক। ইয়াৰ পিছত আমি দন্তীয় শৰ সৈতে খ ব্যঞ্জন বৰ্ণটো যোগ কৰিছিলোঁ। দন্তীয় শ ব্যঞ্জন বৰ্ণৰ সৈতে যেতিয়া আমি খ ব্যঞ্জন বৰ্ণটো যোগ কৰি দিম তেতিয়া আমি পাম শইখয়চ খ আৰু সেই শইখয়চ খৰ এটা উদাহৰণ হৈছে স্খলন। তোমালোকে এই যুক্তাক্ষৰ কেইটা আৰু শব্দকেইটা এবাৰ ভালদৰে পঢ়ি চাবা।